হয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই সন্মান কৰোঁ। তেখেতে এজন সন্মানীয় ব্যক্তি, শ্ৰদ্ধা কৰোঁ তেখেতক। তেখেতে কৈছে কি 2-3 দিন আগত মই দেখিছোঁ, মই চাইছোঁ আপোনালোকে যিটো প্ৰশ্ন কৰিছে। হয়, তেখেতে UPPL দলৰ প্ৰতি যি চিন্তাধাৰা লৈ পেলাই যি ক'লে, UPPL দল আজিৰ দিনত সক্ৰিয় নহয় বা দুৰ্বল হৈ গৈছে বুলি কৈছে। তেখেতে এজন অসম বিধানসভাৰ অধ্যক্ষ হৈ পেলাই এইটো কথা যি ক'লে, তো মই উত্তৰ দিব লগা বা কিবা নাছিল, কাৰণ মই আজিৰ দিনত UPPL দলৰ কোনো বিষয় বাবদ নাই। তথাপি মই ব্যক্তিগত হিচাপে মই তেখেতক সেইটোৱে ৰিপ্লাই দিম। আজিৰ দিনত বা আজিৰ ৰাজনীতিকৰ দিনত সক্ৰিয় শব্দটো ৰাজনীতিৰ এটা ভাল শব্দ বুলি ব্যৱহাৰ কৰি আহি আছে। ঠিক তেনেধৰণে তেখেত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও মানে সক্ৰিয় শব্দটো ব্যৱহাৰ কৰিছে নেকি, সেইটো তেখেতে চিন্তা কৰি পেলাই ক'ব পাৰে, বা তেখেতে নিজৰ দলটো সক্ৰিয় হয় বুলি মনৰ সান্তনা বা দলটো ষ্ট্ৰং কৰাৰ মানে কিবা এটা ল'বও পাৰে। সেইটো স্বাভাৱিক কথা, তেখেতৰ এইটো ৰাইটছ আছে। মই ক'ম যে সেইটোৱে আজিৰ দিনত তেখেতে কোৱা কথাটো UPPL দল সক্ৰিয় নহয়, সেইটো কথাটো ময়ো ক'ব নাযাওঁ। মই জানো যে সেইটোৱে যে BTR চুক্তি হোৱাৰ পিছত 2000 চনৰ যিটো BTR চুক্তি হৈ গ'ল, তাৰে পিছৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো BTRখন নেতৃত্বত দি পেলাই এতিয়ালৈকে 4টা বছৰ হৈ গ'ল। BTR বাকী ৰাইজৰ কাৰণে বা BTR বাকী যিখিনি জনগোষ্ঠী আছে, সেই জনগোষ্ঠীক একেলগে লৈ পেলাই উন্নয়ন বা শান্তি পথত লৈ গৈ আছে, সেইটো ৰাইজে দেখা পাই আছে নিশ্চয়। আৰু ৰাইজে 2020 চনৰ পৰাই আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত দিয়া যিটো UPPL দল ছাপোৰ্ট কৰি আছে বা সমৰ্থক দি আছে, আজিও দি আছে বা অনাগত দিনতো UPPL দলকে সমৰ্থক দিব, সেইটোৱে। আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই BTC বাকীৰ বা BTR বাকীৰ ৰাইজৰ কাৰণে কি ভাল চিন্তা কৰিব না, ৰাইজৰ যি মনৰ আকাংক্ষা সেইখিনি বুজি পাব না নাই, মই সেয়া সন্দেহ। কাৰণ তেখেতে BTCৰ বা BTR বাকী ৰাইজৰ লগত থাকি ৰাজনীতি বা BTR বাকী ৰাইজৰ লগত থাকি পেলাই কাম কৰি পোৱা নাই। তেখেতৰ ৰাজনীতি হ'ল দিছপুৰ দিল্লী তেনেকুৱা হৈ আছে। চাওক, তেখেতে প্ৰথমতে দিছপুৰ ৰাজনীতি লৈ গ'ল, তাৰে পিছত তেখেতে গ'ল দিল্লী ৰাজনীতিত, তাৰে পিছত আকৌ আহিল তেখেতে দিছপুৰ। তেখেতৰ তাৰমানে যিটো আমাৰ BTR ৰাজনীতি বা BTRৰ যিখিনি জনগোষ্ঠী আছে, তেখেতে আমাৰ জনগোষ্ঠীৰ কাৰণে ভাল চিন্তা কৰিব নে নাই, সেইটোও ৰাইজে বিবেচনা কৰিব। সেইমতে ৰাইজে তেখেতক সময়মতে উত্তৰটো দিব। এতিয়া লগতে মই সেইটো কথা ক'ম দৈমাৰী ডাঙৰীয়াই যিটো কথা ক'লে সক্ৰিয় বুলি, তেখেতে নিজে সক্ৰিয় হয় না নহয় সেইটো মোৰ সন্দেহ হয়। কাৰণ মই সেইটো কথা ক'ব বিচাৰিছোঁ যে তেখেতৰ যি পৰিয়াল যা ৰিলেটিভ, তেওঁলোকে তেখেতক ভোট দিব না নাই সেইটো মোৰ সন্দেহ হৈছে। সেইটোৰ কাৰণে ক'লোঁ মই যে তেখেতে যিটো দলত আছে, সেইটো দলত তেখেতৰ পৰিয়াল বা তেখেতৰ ৰিলেটিভসকলক আনিব পাৰিছে নে নাই বা ভোট দিয়াব পাৰিছে নে নাই, সেইটো লৈ চৰ্চা বা সেইটো লৈ মই সেইটো কথা ক'লোঁ যে তেখেতৰ ৰিলেটিভৰ ভোট পাব না নাই, বা তেখেতৰ ৰিলেটিভে তেখেতক ছাপোৰ্ট কৰিব না নাই, বা তেখেতৰ কথা মতে চলিব না নাই, সেয়া মোৰ সন্দেহ বা চৰ্চা। সেইটো হয়, তো ৰাইজৰ মাজত চৰ্চা হৈ আছে আমাৰ মানে শুক্লা চেৰফাং অঞ্চলত। গতিকে তেখেতে সক্ৰিয় হয় নহয় সেইটো মই কোৱাটো বা উচিত নহয়। ৰাইজে সময়ত মানে এইটো উত্তৰ দিব বা দেখাই দিব ৰাইজে, এতিয়া আমি কোৱাটো উচিত নহয়। 5টা ডিষ্ট্ৰিক্টত 5খনকৈ কলেজ, 25খন কলেজ বাছনি কৰা হৈছে। আৰু সেই কলেজবিলাকত কলেজৰে এজন প্ৰফেচাৰক বাছনি কৰিছে এজ এ নডেল প্ৰফেচাৰ। আৰু হায়াৰ ছেকেণ্ডাৰীত আমি য'ত কলেজ নাই, তাত হায়াৰ ছেকেণ্ডাৰী টিচাৰ এজনক নডেল টিচাৰ হিচাপে চিলেকশ্যন কৰা হৈছে। BTR চৰকাৰৰ এটা ডাঙৰ মিছন এটা আজি লঞ্চ কৰা হৈছে আমাৰ শিক্ষা বিভাগ আৰু ইয়াত চিট ডিপাৰ্টমেণ্টটো থাকিব। এইটো হ'ল বড়োলেণ্ড ইউথ এমপ্লয়মেণ্ট মিছন। আৰু এই মিছনত আমি বিশেষকৈ আমাৰ যিসকলে গভৰ্ণমেণ্ট জব বা বিভিন্ন জব কৰিবলৈ, চাকৰি কৰিবলৈ মন আছে, তেখেতসকলৰ কাৰণে 4 গ্ৰেডৰ পৰা লৈ পেলাই অফিচাৰলৈকে
বিভিন্ন কোচিং বিভিন্ন ওৰিয়েণ্টেশ্যন প্ৰগ্ৰাম বিভিন্ন ট্ৰেইনিংবিলাক দিয়া হ'ব আৰু ইয়াৰ কাৰণে প্ৰথম ফাৰ্ষ্ট ফেজত 5টা ডিষ্ট্ৰিক্টত পাঁচখনকৈ কলেজ 25খন কলেজ বাছনি কৰা হৈছে আৰু সেই কলেজবিলাকত কলেজৰে এজন প্ৰফেচাৰক বাছনি কৰিছে এজ এ নডেল প্ৰফেচাৰ আৰু হায়াৰ ছেকেণ্ডাৰীত আমি য'ত কলেজ নাই তাত হায়াৰ ছেকেণ্ডাৰী টিচাৰ এজনক নডেল টিচাৰ হিচাপে সিলেকশ্যন কৰা হৈছে তেখেতসকলৰ তত্ত্বাৱধানত এই প্ৰগ্ৰামটো চলিব ইয়াত দুটা উদ্দেশ্য এটা হ'ল ল'ৰা ছোৱালীক কোচিং দিয়া আনটো হ'ল কলেজখনৰো এটা এক্টিভিটি হিচাপে তেখেতসকলে এইটো ল'ব পাৰিব আৰু যিটো NAAC এছেছমেণ্ট আহে এইবিলাকত তেখেতসকলে অলপ ছাপৰ্ট হ'ব বিশেষকৈ আমি জানো যে বড়োলেণ্ড অঞ্চলত এইটো বহুত ডাঙৰ চহৰ বা তেনেকুৱা এৰিয়া নাই য'ত নেকি বহুত কোচিং চেণ্টাৰবিলাক থাকে এতিয়া গুৱাহাটীত কিছুমান কোচিং চেণ্টাৰ আছে কলকাতাত আছে পাটনাত আছে দিল্লী এইবিলাকত আছে কিন্তু আমাৰ বৃহত্তৰ এই এৰিয়াত কোনো কোচিং প্ৰাইভেট কোচিং চেণ্টাৰবিলাক অহা নাই আৰু হয়তো আহোঁতে আৰু 10 বছৰমান লাগিব পাৰে তো সেইকাৰণে আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে আজি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মেট্ৰিক পাছ কৰি ডিগ্ৰী পাছ কৰি ড্ৰপ আউট হয় যিসকলে কণ্টিনিউ নকৰে সেইসকলে কিছুমান জবৰ কাৰণে এলিজিবল হয় চাৰ্টিফিকেট হিচাপে ডিপ্ল'মা হিচাপে ডিগ্ৰী হিচাপে দে আৰ এলিজিবল ফৰ চাৰ্টেন জবছ কিন্তু তেখেতসকলে ইণ্টাৰভিউ পাছ কৰিব নোৱাৰে তো সেইকাৰণে এই জবটো নাপায় সেইকাৰণে আজি আমি এই কথাটো ঠিক কৰিছোঁ যে এমপ্লয়মেণ্ট মিছনৰ দ্বাৰা ছেটাৰডে আৰু ছানডে এই কলেজবিলাক অ'পেন কৰা হ'ব আৰু তাত স্মাৰ্ট ক্লাছৰুম অলৰেডি আমি দিছোঁ তাত ইণ্টাৰনেট এক্সেছটো থাকিব আৰু তাত নিজৰ কলেজৰ ল'ৰা ছোৱালী যিসকলে কোচিংটো ল'ব বিচাৰে বা অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত এটেণ্ড কৰিব বিচাৰে তাত থাকিব পাৰিব আৰু ওচৰে পাঁজৰে যিবিলাক বিভিন্ন আমাৰ ড্ৰপ আউট বা নিবনুৱা বুলি যাক কোৱা হয় যিসকলে চাকৰি কৰিব বিচাৰে তেখেতসকলো আহি বিনামূলীয়াকৈ এই কোৰ্চটো ল'ব পাৰিব আৰু ইয়াৰ কাৰণে 25খন কলেজৰ কাৰণে কেইটামান অৰ্গেনাইজেশ্যন ইনষ্টিটিউশ্যন যিবিলাকে এই কামটো কৰি আছে তেখেতসকলক আমি আউটচোৰ্চ কৰিব বিচাৰিছোঁ কাৰণ এইটো অলপ প্ৰফেচনেলি কৰিব লাগিব তো সেইকাৰণে আজি এই মিছনটো আগলৈ লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ অঞ্চলৰ পৰাও মেক্সিমাম ল'ৰা ছোৱালীসকলে যাতে গভৰ্ণমেণ্ট জবৰ কাৰণে এলিজিবল হয় এতিয়া আমাৰ তাত যিবিলাক থাৰ্ড গ্ৰেড দিব তেখেতসকলো তাত যাই পেলাই ট্ৰেইনিং বা কোচিং ল'ব পাৰিব আৰু অসমত যিবিলাক হয় চাকৰি ইয়াৰ কাৰণে ডিফেন্সত চাকৰি ওলায় এই চাকৰিবিলাক যাতে তেখেতসকলে তাত মানে কি কয় কোচিংটো ল'ব পাৰে ইয়াৰ কাৰণে এই বড়োলেণ্ড এমপ্লয়মেণ্ট মিছনটো আমি বিটিআৰ চৰকাৰৰ এটা মিছন হিচাপে এইটো আজি লঞ্চ কৰা হৈছে হয় তেখেতে UPPL দলৰ প্ৰতি যি চিন্তাধাৰা লৈ পেলাই যি ক'লে UPPL দল আজিৰ দিনত সক্ৰিয় নহয় বা দুৰ্বল হৈ গৈছে বুলি কৈছে তেখেতে এজন অসম বিধানসভাৰ অধ্যক্ষ হৈ পেলাই এইটো কথা যি ক'লে এইটো মই উত্তৰ দিব লগা বা কিবা নাছিল কাৰণ মই আজিৰ দিনত UPPL দলৰ কোনো বিষয় বাবদ নাই তথাপি মই ব্যক্তিগত হিচাপে মই তেখেতক সেইটোৱে ৰিপ্লাই দিম আজিৰ দিনত বা আজিৰ ৰাজনীতিকৰ দিনত সক্ৰিয় শব্দটো ৰাজনীতিৰ এটা ভাল শব্দ বুলি ব্যৱহাৰ কৰি আহি আছে ঠিক তেনেধৰণে তেখেত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও মানে সক্ৰিয় শব্দটো ব্যৱহাৰ কৰিছে নেকি সেইটো তেখেতে চিন্তা কৰি পেলাই ক'ব পাৰে বা তেখেতে নিজৰ দলটো সক্ৰিয় হয় বুলি মনৰ সান্তনা বা দলটো ষ্ট্ৰং কৰাৰ মানে কিবা এটা ল'বও পাৰে সেইটো স্বাভাৱিক কথা তেখেতৰ এইটো ৰাইটছ আছে মই ক'ম যে সেইটোৱে আজিৰ দিনত তেখেতে কোৱা কথাটো UPPL দল সক্ৰিয় নহয় সেইটো কথাটো ময়ো ক'ব নাযাওঁ মই জানো যে সেইটোৱে যে বিটিআৰ চুক্তি হোৱাৰ পিছত 2000 চনৰ যিটো বিটিআৰ চুক্তি হৈ গ'ল তাৰে পিছৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো বিটিআৰখন নেতৃত্বত দি পেলাই এতিয়ালৈকে 4টা বছৰ হৈ গ'ল বিটিআৰ বাকী ৰাইজৰ কাৰণে বা বিটিআৰ বাকী যিখিনি জনগোষ্ঠী আছে সেই জনগোষ্ঠীক একেলগে লৈ পেলাই উন্নয়ন বা শান্তি পথত লৈ গৈ আছে সেইটো ৰাইজে দেখা পাই আছে নিশ্চয় আৰু ৰাইজে 2020 চনৰ পৰাই আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত দিয়া যিটো UPPL দল ছাপৰ্ট কৰি আছে বা সমৰ্থক দি আছে আজিও দি আছে বা অনাগত দিনতো UPPL দলকে সমৰ্থক দিব সেইটোৱে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই BTC বাকীৰ বা বিটিআৰ বাকীৰ ৰাইজৰ কাৰণে কি ভাল চিন্তা কৰিব না ৰাইজৰ যি মনৰ আকাংক্ষা সেইখিনি বুজি পাব না নাই মই ইয়া সন্দেহ কাৰণ তেখেতে
BTCৰ বা BTR বাকী ৰাইজৰ লগত থাকি ৰাজনীতি বা BTR বাকী ৰাইজৰ লগত থাকি পেলাই কাম কৰি পোৱা নাই। তেখেতৰ ৰাজনীতি হ'ল দিছপুৰ দিল্লী তেনেকুৱা হৈ আছে। চাওক তেখেতে প্ৰথমতে দিছপুৰ ৰাজনীতি লৈ গ'ল, তাৰে পিছত তেখেতে গ'ল দিল্লী ৰাজনীতিত, তাৰে পিছত আকৌ আহিল তেখেতে দিছপুৰ। তেখেতৰ তাৰমানে যিটো আমাৰ BTR ৰাজনীতি বা BTRৰ যিখিনি জনগোষ্ঠী আছে তেখেতে আমাৰ জনগোষ্ঠীৰ কাৰণে ভাল চিন্তা কৰিব নে নাই সেইটোও ৰাইজে বিবেচনা কৰিব। সেইমতে ৰাইজে তেখেতক সময়মতে উত্তৰটো দিব। সেইটোৱে লগতে মই সেইটো কথা ক'ম দৈমাৰী ডাঙৰীয়াই যিটো কথা ক'লে সক্ৰিয় বুলি, তেখেতে নিজে সক্ৰিয় হয় না নহয় সেইটো মোৰ সন্দেহ হয়। কাৰণ মই সেইটো কথা ক'ব বিচাৰিছোঁ যে তেখেতৰ যি পৰিয়াল যা ৰিলেটিভ তেওঁলোকে তেখেতক ভোট দিব না নাই সেইটো মোৰ সন্দেহ হৈছে। সেইটোৰ কাৰণে ক'লোঁ মই যে তেখেতে যিটো দলত আছে সেইটো দলত তেখেতৰ পৰিয়াল বা তেখেতৰ ৰিলেটিভসকলক আনিব পাৰিছে নে নাই বা ভোট দিয়াব পাৰিছে নে নাই সেইটো লৈ চৰ্চা বা সেইটো লৈ মই সেইটো কথা ক'লোঁ যে তেখেতৰ ৰিলেটিভৰ ভোট পাব না নাই বা তেখেতৰ ৰিলেটিভে তেখেতক ছাপৰ্ট কৰিব না নাই বা তেখেতৰ কথা মতে চলিব না নাই সেয়া মোৰ সন্দেহ বা চৰ্চা সেইটো হয়। ৰাইজৰ মাজত চৰ্চা হৈ আছে আমাৰ মানে শুক্লা চেৰফাং অঞ্চলত। গতিকে তেখেতে সক্ৰিয় হয় নহয় সেইটো মই কোৱাটো বা উচিত নহয়। ৰাইজে সময়ত মানে সেইটো উত্তৰ দিব বা দেখাই দিব ৰাইজে। এতিয়া আমি কোৱাটো উচিত নহয়।